জীৱন আৰু আমিবোৰ প্ৰথম খণ্ড কবি সমুজ্জ্বল ডেকাৰ এটা কবিতাৰ কিছু অংশেৰে আগবাঢ়োৱা হওক আজিৰ ভিডিঅ'টোলৈ। যি দেখিলোঁ জীৱনত, যি শিকিলোঁ জীৱনত, সেয়া অভিজ্ঞতা নে এটি পৰম্পৰা জীৱনত প্ৰাণ ভৰি ভাল পোৱা। সময় পাৰ হৈ যায় সমদ্ৰুতিত, বাধাৰ প্ৰাচীৰ যাৰ নাই। ব'লা আমি আগবাঢ়ো যদি সম্ভৱ সময়ৰ খোজত খোজ মিলাই। জীৱন কি? বিভিন্নজনৰ ভাষাত জীৱনৰ সংজ্ঞা বেলেগ বেলেগ। জীৱনৰ সংজ্ঞা বাৰু আমি পিছত জানিম, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমি জীৱনত সফল হ'ব বিচাৰোঁ, কিন্তু সফল হ'ব নোৱাৰোঁ। বাট হোৱাট ইজ ছাকচেছ? সফলতা কি? আমি সকলোৱে সফলতাৰ পিছত দৌৰিছোঁ, কিন্তু তাৰ মাজত বহুতে সফল হ'ব নোৱাৰি হতাশাত ভুগি পৰিছোঁ। আপুনি জানেনে, ছাকচেছ ডাজ নট মিন দ্য এবচেঞ্চ অফ ফেইলাৰ। সফলতা মানেই যে বিফলতা নাহিব সেইটো নহয়। জীৱনৰ উদ্দেশ্য হোৱা উচিত উইনিং দ্য ৱাৰ, নট এভৰি বেটল। আপুনি জানেনে, এ ফিউ মেন ছাকচিড বাই এক্সিডেণ্ট, বাট most of suffer through a lifetime of frustration and unhappiness. আপুনি ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে নেকি? বাট why? আশাই জীৱন। মানুহে হেনো ৬০ বছৰ বয়সতো নতুনকৈ সপোন দেখে। আমাৰ সপোন কি? সপোনবোৰ বাস্তৱ হ'বনে? আহক আগবাঢ়ি যাওঁ সপোনক বাস্তৱ কৰাৰ দিশলৈ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।